নমস্কাৰ। আজি আমি কথা পাতিম বিহাৰৰ ৰাজনীতি লৈ। বিহাৰৰ ৰাজনীতি কোনফালে যাব ডাইৰেক্টলি কোৱাটো সম্ভৱ নহয় প্ৰায়, কিয়নো তাতে বিহাৰৰ যিটো কিং মেকাৰ বুলি কয় নীতিশ কুমাৰ, সি যিফালে যায় বিহাৰৰ ৰাজনীতি সেইফালেই যায়। বিহাৰত একেলে ঠাৰি 17 বছৰ ধৰি ৰাজনীতিত বিহাৰৰ মুখ্যমন্ত্ৰী হৈ আছে নীতিশ কুমাৰ। আৰু নীতিশ কুমাৰ 2014 অকল ইলেকশ্যন খেলিছিলে আৰু 2019 বিজেপিৰ লগত এলায়েন্সত NDA এলায়েন্সত খেলিছিলে। LG, NSP, JDU আৰু বিজেপি একেলগে খেলিছিলে। আৰু 2019 ৰিজাল্টটো চালে তাতে বিৰোধী শূন্য হৈ পৰিছিলে। মাত্ৰ এখন আসন বিজেপি কংগ্ৰেছৰ হাত লৈ গৈছিলে। তাতে 2019 ৰিজাল্টটো চালে 2019 কংগ্ৰেছ তাতে বিজেপি পাইছিলে 17খন আসন, JDU পাইছিলে 16খন, LG, NSP পাইছিলে 6খন আৰু কংগ্ৰেছে পাইছিলে এখন। এতিয়া সেইটো মানে ৰিজাল্টটো চালে গম পা যিটো ইণ্ডিয়া নামৰ এলায়েন্সটো হ'ল ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ RJD এণ্ড JDU তিনিটা দল মিলি তিনিটা দল মিলি যি এলায়েন্সটো হ'ল, এই এলায়েন্সটো চোৱাৰ ফলত গম পোৱা যায় বিহাৰৰ ৰাজনীতি মানে সেইটো চাই কিনে দুটা যিটো ভোট শ্বেয়াৰিং আছিলে সেই ভোট শ্বেয়াৰিং চাই কিনে মই 2024 ৰাজনীতি কোনফালে যাব সেইটো মই এটা ৰিজাল্ট ওলাইছোঁ। সেই ৰিজাল্টটো এতিয়া মই উপস্থাপন কৰিম। তাৰ আগত মই কওঁ বিহাৰৰ মুখ্য ৰাজনীতিক কেইটামান দলে পাৰ্টিচিপেট কৰে। 2014 কেইটামান কৰিছিলে আৰু 2019 কেইটামান কৰিছিলে। 2014 আছিলে তাতে RJD, কংগ্ৰেছ, LG, NSP, JDU, BJP, AIMMM, NCP আৰু বহুতো ৰিজিয়নাল পাৰ্টি আছিলে তাতে, যেনে শিৱসেনা, হিন্দু পৰিষদ, বহুতো কেইটামান আছিলে। আৰু 2019 আছিলে তাতে ইণ্ডিয়া আৰু অপজিশ্যন, NDA আৰু অপজিশ্যন। NDAৰ ফালে আছিলে BJP, LG, NSP, JDU আৰু বিৰোধীৰ ফালে আছিলে বিৰোধী ছেপাৰেট ইলেকশ্যন খেলিছিলে তেতিয়া কংগ্ৰেছ আৰু RJD। কিন্তু এইবেলি চালে বিহাৰৰ ৰাজনীতি কমপ্লিটলি চেঞ্জ হৈ গৈছে, কিয়নো এইবেলি JDUৰ মুৰব্বী তথা বৰ্তমান বিহাৰৰ ৰানিং 17 বছৰ ধৰি থকা মুখ্যমন্ত্ৰী নীতিশ কুমাৰ ডাঙৰীয়া এইবেলি এলায়েন্স কৰিছে ইণ্ডিয়াৰ লগত। আৰু সেইফালে চালে সিহঁতৰ যিটো চিট শ্বেয়াৰিং যদি ভাল হৈ যায় সেইটো চাবলৈ হ'লে তেতিয়া 2024 যিটো সম্ভাৱনা চিট পোৱাৰ সেইটো মই এতিয়া কৈ আছোঁ। তাতে BJP পাব 12খন, LG, NSP পাব 4খন আৰু JDU পাব 12খন, RJD পাব 7খন, কংগ্ৰেছ পাব 5খন। সেইফালৰ পৰা চাবলৈ গ'লে ইণ্ডিয়াৰ ফলত লাভৱান হ'ল RJD, কিয়নো RJD 2019 শূন্য পাইছিলে, এইবেলি 0ৰ পৰা হাতলৈ গুচি গ'ল, কংগ্ৰেছ 1ৰ পৰা 4লৈ গুচি গ'ল আৰু BJP 17ৰ পৰা 12লৈ নামি আহিল, LG, NSP তাতে 6খনৰ পৰা 4লৈ নামি আহিল আৰু JDU 16ৰ পৰা 12লৈ নামি আহিল। এইখিনি মই 2024 আৰু 2019ৰ ভোট শ্বেয়াৰিং চাইটো মই এইখিনি কেলকুলেশ্যন শ্বেয়াৰিংটো মই ওলাইছোঁ, ৰিজাল্টটো সম্ভাৱনীয় ৰিজাল্টটো ওলাইছোঁ। গতিকে এইটো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যিটো সঠিক ফলাফল হোৱাৰ সম্ভাৱনাটো যাতে মানুহে গম পায়, আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। লাইক কমেণ্ট এটা কৰিব আৰু যোনে ইউটিউবত চাই আছে ছাবস্ক্ৰাইব এটা মাৰি দিব কিন্তু নাপাহৰিব দেই। নমস্কাৰ, থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে।